Hello everyone, welcome back to my channel with yet another video. Aji ami class 10th English chapter number 2 Nelson Mandela A Long Walk to Freedom chapter 2 পঢ়িম। এই chapter 2 Nelson Mandela যাৰ সম্পূৰ্ণ নাম নেলছন ৰলিলালা মেণ্ডেলা তেওঁৰ আত্মজীৱনীৰ পৰা তুলি অনা হৈছে। Before you read পঢ়াৰ আগত আমাক কি কোৱা হৈছে? Apartheid is a political system which separates people according to their race. Apartheid হৈছে এনেকুৱা এটা ৰাজনৈতিক system যোনটোত মানুহক তেওঁলোকৰ বৰ্ণ জাতি হিচাপে ভাগ ভাগ কৰা হয়। Can you say which of the three countries named below had such political system until very recently? তোমালোকে ক'ব পাৰিবানে যে তলত দিয়া কাণ্ট্ৰি কেইখনৰ কোনখনত কেইদিনমানৰ আগলৈকে এই এপাৰ্টেড চিষ্টেমটো চলিছিলে, অৰ্থাৎ য'ত মানুহক তেওঁলোকৰ বৰ্ণ জাতি হিচাপে তেওঁলোকক বিভিন্ন শ্ৰেণীত ভাগ কৰা হৈছিলে। ফাৰ্ষ্ট অপশ্যন দিছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ছেকেণ্ড চাউথ আফ্ৰিকা, থাৰ্ড অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত আনচাৰটো হ'ব চাউথ আফ্ৰিকা। আৰু এই আফ্ৰিকাৰ বিষয়ে আমি এতিয়া এই চেপ্টাৰটোত পঢ়িম। Have you heard of Nelson Mandela? তোমালোকে নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? Mandela and his African National Congress spent a lifetime fighting against apartheid. নেলছন মেণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, তেওঁ থকা পাৰ্টিটোৰ নাম আছিলে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। এই পাৰ্টিটোৱে এটা লাইফ টাইম জীৱনজোৰা তেওঁলোকে ফাইটিং কৰিছিলে, সাধনা কৰিছিলে এগেইনষ্ট এপাৰ্টেড চিষ্টেমটোৰ বিৰুদ্ধে তেওঁলোকে ফাইট কৰিছিলে। মেণ্ডেলা হেড টু স্পেণ্ড 30 years in prison. মেণ্ডেলাই ইয়াৰ কাৰণে 30 বছৰ দিন তেওঁ প্ৰিজনত থাকিব লগা হৈছিলে, তেওঁ জেলত থাকিব লগা হৈছিলে। ফাইনেলি ডেমক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন চাউথ আফ্ৰিকা ইন 1994। আৰু চাউথ আফ্ৰিকাত ফাইনেলি তেওঁলোকৰ যুদ্ধৰ জয় হিচাপে ডেমক্ৰেটিক অৰ্থাৎ গণতান্ত্ৰিক ইলেকশ্যনছ হৈছিলে ইন দ্য ইয়াৰ 1994 ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম। এণ্ড মেণ্ডেলা বিকেম দ্য ভেৰি ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ দ্য নেশ্যন। আৰু মেণ্ডেলা ৰাষ্ট্ৰখনৰ প্ৰথমজন কৃষ্ণাংগ প্ৰেচিডেণ্ট হৈছিলে। সেইটো সময়ত যিটো সময়ত মানুহক তেওঁলোকৰ কালাৰৰ হিচাপে ভাগ কৰা হৈছিল, সেই সময়ত এজন কৃষ্ণাংগ মানুহৰ এটা পলিটিকেল পাৰ্টি জিকি তেওঁ প্ৰেচিডেণ্ট হোৱা কেছটো বহুত ৰেয়াৰ, গতিকে এইটো এটা বহুত ডাঙৰ তেওঁলোকৰ কাৰণে জয় আছিলে আফ্ৰিকাৰ দৰে এখন কাণ্ট্ৰিত যোনখনত এপাৰ্টেড চিষ্টেমটো বহুত ভিতৰলৈকে সোমাই আছিলে। গতিকে এইটো পেৰেগ্ৰাফত আমি কেইবাটাও ইম্পৰ্টেণ্ট কথা পালোঁ। প্ৰথমটো আমি পালোঁ যে নেলছন মেণ্ডেলা কোনটো পাৰ্টিত আছিলে। তেওঁ আছিল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিত, তেওঁ পাৰ্টিৰ নাম আছিলে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। আৰু তেওঁ এপাৰ্টেড চিষ্টেমটোৰ বিপক্ষে তেওঁলোকে ফাইট কৰিছিলে। মেণ্ডেলাই 30 বছৰ দিন জেলত কটাব লগা হৈছিলে। ফাইনেলি ডেমক্ৰেটিক ইলেকশ্যন চাউথ আফ্ৰিকাত হৈছিলে 1994। এইটো ডেট, এই চনটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু মেণ্ডেলা হৈছিলে যোনখন আফ্ৰিকাৰ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম হিজ অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম, মেণ্ডেলা স্পীক্স এবাউট আ হিষ্টৰিক অকেজন দি ইনগৰেশ্যন। আৰু এই লিখনিটো তেওঁৰ অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডমৰ পৰা অনা হৈছে। এই তেওঁৰ অটোবায়োগ্ৰাফিখনৰ নাম তোমালোকে মনত ৰাখিবা, লং ৱাক টু ফ্ৰীডম, তেওঁৰ আত্মজীৱনীৰ নাম। আৰু এই লিখনিটো, এই আমাক চেপ্টাৰটো তেওঁৰ অটোবায়োগ্ৰাফিখনৰ পৰা অনা হৈছে। আৰু এই চেপ্টাৰটোত বা এই লিখনিটোত মেণ্ডেলাই এটা হিষ্টৰিক অকেজন, এটা ঐতিহাসিক সময়ৰ কথা কৈছে, এটা ঐতিহাসিক ঘটনাৰ কথা কৈছে। আৰু সেই ঐতিহাসিক ঘটনাটো হ'ল দি ইনগৰেশ্যন অৰ্থাৎ উদ্বোধনী অনুষ্ঠান। কেন ইউ গেছ হোৱাট দি অকেজন মাইট বি? আৰু তুমি অনুমান কৰিব পাৰিবানে যে সেই অকেজনটো কি আছিলে? চেক ইউৰ গেছ উইথ দিছ নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10th May 1994। 10th May 1994ত BBCৰ লিখনিৰ সৈতে তোমাৰ অনুমানটো মিলিছেনে? তোমালোকক এইটো চাবলৈ কৈছে। নিউজ আৰ্টিকলটোৰ টাইটেলটো আছিল মেণ্ডেলা বিকামছ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট। মেণ্ডেলা হ'লগৈ চাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ প্ৰেচিডেণ্ট। Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. 3 শতিকাতকৈও অধিক সময় বগা মানুহৰ ৰুলৰ পিছত অৱশেষত নেলছন মেণ্ডেলা চাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ বা ক'লা প্ৰেচিডেণ্ট হ'ল। মিষ্টাৰ মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC পাৰ্টি won 252 of 400 seats in the first democratic elections of South Africa's history. চাউথ আফ্ৰিকাৰ ইতিহাসত প্ৰথম যোনটো গণতান্ত্ৰিক ইলেকশ্যন হৈছিলে, সেই ইলেকশ্যনত নেলছন মেণ্ডেলাৰ পাৰ্টি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 252খন ছিট আউট অফ 400 ছিটছ তেওঁ ছিকিউৰ কৰিবলৈ সক্ষম হ'ল। আৰু তেনেকৈ তেওঁলোকে সেই ইলেকশ্যনটো জিকিলে। The inauguration ceremony took place in the Union Buildings of the Amphitheatre in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. The inauguration ceremony took place, আৰু সেই উদ্বোধনী অনুষ্ঠানটো হৈছিলে in the Union Buildings Amphitheatre in Pretoria today. সেই উদ্বোধনী অনুষ্ঠানটো আজি হৈছিলে, ক'ত হৈছিলে? ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰত, প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰত সেই উদ্বোধনী অনুষ্ঠানটো হৈছিলে। এটেণ্ডেড বাই পলিটিচিয়ানছ, যিটো এটেণ্ড কৰিছিলে বা য'ত উপস্থিত আছিলে পলিটিচিয়ানছ আৰু ডিগনিটাৰিজ আৰু মুখ্য অতিথিসমূহ, ৰাজনীতিবিদ আৰু মুখ্য অতিথিসমূহ ফ্ৰম more than 140 countries around the world. পৃথিৱীৰ 140খন কাণ্ট্ৰিতকৈও বেছি দেশৰ পৰা বিভিন্ন ৰাজনীতিবিদ আহিছিলে আৰু বিশিষ্ট অতিথিসকল আহিছিলে। তেওঁলোক সেই ইউনিয়ন বিল্ডিং এম্পিথিয়েটাৰত প্ৰেজেণ্ট আছিলে সেই উদ্বোধনী অনুষ্ঠানটো চাবলৈ কাৰণে। নেভাৰ again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. নেলছন মেণ্ডেলাই তেওঁৰ স্পীচত এইষাৰি কথা কৈছিলে, নেভাৰ এগেইন, কেতিয়াও আৰু নহ'ব, উইল দিছ বিউটিফুল লেণ্ড, এই ধুনীয়া মাটি, এই ধুনীয়া ভূমি বা এই ধুনীয়া ঠাইডোখৰে এক্সপিৰিয়েঞ্চ দি অপাৰেশ্যন, দপদপনি বা অপাৰেশ্যন বুলি ক'লে আমি অত্যাচাৰৰ কথা বুজোঁ, অফ ওৱান বাই আনাডাৰ, কোনোবা
এখিনি বিশেষ মানুহৰ দ্বাৰা আন কোনো মানুহৰ অত্যাচাৰ এই মাটিত আৰু কেতিয়াও সহ্য কৰা নহ'ব এই বুলি নেলছন মেণ্ডেলাই তেওঁৰ স্পীচত কৈছিলে জুবিলিয়ান চিনছ অন দ্য ষ্ট্ৰীটছ অফ প্ৰিটৰিয়া ফলোড দ্য চেৰিমনি উইথ ব্লেকছ হোৱাইটছ এণ্ড কালাৰ্ছ চেলিব্ৰেটিং টুগেডাৰ জুবিলিয়ান চিনছ মানে আনন্দ উল্লাসেৰে ভৰা ৰাস্তাত অফ প্ৰিটৰিয়াৰ আনন্দ উল্লাসেৰে ভৰা ৰাস্তাত ফলোড দি চেৰিমনি সেই চেৰিমনিটো উদযাপিত হৈছিলে বগা ক'লা আৰু বিভিন্ন বৰণৰ মানুহৰ একেলগে চেলিব্ৰেট কৰিছিলে সেই দিনটো more than 1 lakh South African men, women and children of all races sang and danced with joy 1 লাখতকৈও অধিক সাউথ আফ্ৰিকান পুৰুষ উইমেন মহিলা আৰু ল'ৰা ছোৱালীয়ে একেলগে গান গাইছিলে আৰু ডান্স কৰিছিলে বা আনন্দ উল্লাস কৰি তেওঁলোকে সেই দিনটো আনন্দ উপভোগ কৰিছিলে now we will go to the main chapter চেপ্টাৰলৈ যোৱাৰ আগতে ইয়াতে এটা এক্টিভিটি দিয়া হৈছে যোনটো তোমালোকে নিজে পঢ়ি নিজে কৰিবলৈ চেষ্টা কৰিবা okay then we shall start the chapter now 10th May dawned bright and clear 10th May 10 May আছিলে সেই দিনটো যেটো ৰাতিপুৱাটো খুব উজ্জ্বল আৰু ক্লিয়াৰ বা সাফা আছিলে for the past few days I had been pleasantly beset by dignitaries and world leaders who were coming to pay their respects before the inauguration besides tor ইয়াতে আমাক এটা মিনিং দিছে to be surrounded closely by মানে আৱৰি ৰাখিছিলে এটা আবেষ্টনীৰ মাজত তেওঁক আৱৰি ৰাখিছিলে সো চেপ্টাৰটো আগবঢ়াৰ আগতে মই ক'বলৈ বিচাৰিছোঁ যে যিহেতু এইটো নেলছন মেণ্ডেলাৰ আত্মজীৱনীৰ পৰা লোৱা হৈছে গতিকে এই চেপ্টাৰটোত সকলোখিনি বস্তু মই হিচাপে কোৱা হৈছে মানে নেলছন মেণ্ডেলাই নিজকে নিজে কোৱাৰ দৰে কৈছে গতিকে ময়ো যেতিয়া ট্ৰান্সলেট কৰিম শব্দবিলাক মই হিচাপেই ক'ম তোমালোকে মই বুলি ক'লে বুজি পাবা যে নেলছন মেণ্ডেলাই কথাখিনি কৈছে চ' ফৰ দ্য ফাৰ্ষ্ট ফিউ ডেজ যোৱা কেইদিনমান ধৰি আই হেড বিন প্লিজেণ্টলি মই আনন্দৰে বিচাইজড বাই আৱৰি আছোঁ বা মোক আনন্দৰে আৱৰি ৰখা হৈছে বাই ডিগনিটেৰিজ বিশিষ্ট অতিথিৰ দ্বাৰা এণ্ড ৱৰ্ল্ড লিডাৰ্ছ আৰু পৃথিৱীৰ লিডাৰসকলৰ দ্বাৰা হু ৱেৰ কামিং টু পে দ্য ৰেচপেক্টছ যোনসকল আহিছিল তেওঁলোকৰ ৰেচপেক্ট দিবলৈ বুলি বিফৰ দি ইনগ্ৰেশ্যন উদ্বোধনী অনুষ্ঠানৰ আগত অৰ্থাৎ উদ্বোধনী অনুষ্ঠানৰ আগত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা যোনসকল বিশিষ্ট অতিথি আহিছিলে আৰু টপ লিডাৰসকল আহিছিলে তেওঁলোকে মোক আনন্দৰে আৱৰি ৰাখিছিলে আৰু তেওঁলোক আহিছিলে মোক তেওঁলোকৰ ৰেচপেক্ট দিবলৈ বুলি The inauguration would be the largest gathering ever of international leaders on South African soil. আৰু South Africar ভূমিত সেই দিনটো সেই উদ্বোধনী অনুষ্ঠানটোত হ'ব আটাইতকৈ ডাঙৰ গ্যাদাৰিং বা আটাইতকৈ ডাঙৰ ভিৰ These ceremonies took place in lovely sandstone amphitheater formed by Union Buildings in Pretoria. So, সেই ceremonyটো সেই অনুষ্ঠানটো হৈছিলে lovely sandstone বালিশিলেৰে নিৰ্মিত amphitheater মানে এনেকুৱা এটা বিল্ডিং য'ত roof নাই আমি এটা ষ্টেডিয়াম বুলি ক'ব পাৰোঁ ষ্টেডিয়ামত যেনেকৈ ওপৰত ছট নাথাকে roof নাথাকে তেনেকুৱা এটা বিল্ডিং আৰু য'ত শাৰীকে সিট আছে বহিবৰ কাৰণে সো তোমালোকে এটা ষ্টেডিয়ামৰ লগত তুলনা কৰিব পাৰা গতিকে সেই তেনেকুৱা এখন মঞ্চত ইউনিয়ন বিল্ডিং প্ৰিটৰিয়াত সেই উদ্বোধনী অনুষ্ঠানটো সম্পাদিত হৈছিলে For decades, this had been the seat of white supremacy. আৰু দশক জুৰি এইটো আছিলে শ্বেতাংগসকলৰ আধিপত্যৰ ঠাই And now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. আৰু এতিয়া কি হৈছে It was site of a rainbow gathering. Rainbow যেনেকৈ বিভিন্ন কালাৰ থাকে তেনেকৈ এতিয়া এই ঠাইডোখৰ বিভিন্ন কালাৰৰ মানুহেৰে ভৰি পৰিছে গতিকে আগতে যোনটো শ্বেতাংগসকলৰ আধিপত্যৰ স্থান আছিলে এতিয়া হেয়া ৰেইনবৰ দৰে বিভিন্ন কালাৰৰ মানুহৰ ভিৰেৰে আৱৰি ধৰিছে and nations for installation of South Africa's first democratic non-racial government South Africaৰ প্ৰথমখন ডেমক্ৰেটিক আৰু বৰ্ণ বৈষম্যহীন গভৰ্ণমেণ্ট বা চৰকাৰৰ স্থাপনৰ কাৰণে এতিয়া এই ঠাইডোখৰ ৰামধেনুৰ ৰঙৰ দৰে বিভিন্ন ৰঙৰ মানুহেৰে ভৰি পৰিছে যোনটো আগত আছিল কেৱল শ্বেতাংগসকলৰ স্থান On that lovely autumn day, I was accompanied by my daughter Jinani. আৰু সেই ধুনীয়া শৰৎ কালৰ দিনটোত মোক একম্পেনি কৰিছিলে বা মোক লগ দিছিলে মোৰ ডটাৰ মোৰ মোৰ ছোৱালী জিনানিয়ে On the podium, Mr. D. Clark was first sworn in as the second deputy president. আৰু সেই মঞ্চত Mr. D. Clarke প্ৰথমতে শপত গ্ৰহণ কৰিছিলে as second deputy president. দ্বিতীয়জন deputy president হিচাপে প্ৰথমতে শপত গ্ৰহণ কৰিছিলে Mr. D. Clarke. Remember these details. প্ৰথমতে কোনে শপত গ্ৰহণ কৰিছিলে আৰু প্ৰথমতে শপত গ্ৰহণ কৰাজন আচলতে কি পজিশনত শপত গ্ৰহণ কৰিছিলে সো ইয়াতে এতিয়ালৈকে তোমালোকে যিমানখিনি পালা আৰু এইটো মনত ৰাখিবলগীয়া চেৰেমনিটো ক'ত হৈছিলে চেনষ্টন এম্পি থিয়েটাৰত হৈছিলে প্ৰিটৰিয়াৰ আৰু লগতে তেওঁ একম্পেনি কোনে কৰিছিলে তেওঁ ডটাৰ জিনানিয়ে এইবোৰ তোমালোকে আণ্ডাৰলাইন কৰি যাবা পঢ়ি যাওঁতে আৰু লগতে এই যোনবিলাক মিনিং দিয়া আছে সেইবিলাকো তোমালোকে ভালকৈ চাই যাবা যাতে ৱৰ্ড মিনিং এনেকৈ মিলাবলৈ আহিলে কোনো প্ৰব্লেম নহয় তোমালোকৰ যাতে অলৰেডি তোমালোক এই সকলোখিনি ক্লিয়াৰ হৈ থাকে সকলোখিনি যাতে তোমালোকে ৰেডি কৰি যোৱা পিছত যাতে একো ক'বলগীয়া নহয় যে মই এইটো চাবলৈ নহ'ল একেবাৰতে সকলোখিনি তোমালোকে চকু ফুৰাই যাবা পিছত জাষ্ট আকৌ এবাৰ ৰিডিং কৰিলে যাতে মনত থাকি যায় অ'কে চ' নেক্সট পেৰাগ্ৰাফ থাবো এম্বিকি ৱাজ স্ৱৰ্ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট আৰু থাবো এম্বিকি আছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট আৰু তেওঁ ছেকেণ্ড স্ৱৰ্ন কৰিছে মানে তেওঁ প্ৰথমতেতো শপত গ্ৰহণ কৰিছিলে মিষ্টাৰ ডি ক্লাৰ্ক আৰু দ্বিতীয়জনে যোনজনে শপত গ্ৰহণ কৰিছিলে তেওঁ আছিলে থাবো এম্বিকি When it was my turn, যেতিয়া এইটো মোৰ টাৰ্ণ আছিলে I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. যেতিয়া মোৰ টাৰ্ণ আহিছিলে শপত গ্ৰহণ কৰিবলৈ বুলি মই আমাৰ কনষ্টিটিউশ্যন আমাৰ সংবিধানখন মানি চলিম আৰু এইখন সযতনে ৰাখিম আৰু লগতে মই
এই দেশৰ মানুহৰ কাৰণে নিজক উৎসৰ্গা কৰিম বুলি শপত লৈছিলোঁ। টু দি এছেম্বলড গেষ্ট এণ্ড ৱাচিং ৱৰ্ল্ড আই ছেড, আৰু গোট খাই থকা অতিথিসকল আৰু চাই থকা পৃথিৱীখনক উদ্দেশ্য কৰি মই কৈছিলোঁ। ইয়াতে মই বুলি কওঁতে সদায় মনত ৰাখিবা নেলছন মেণ্ডেলাৰ কথা কোৱা হৈছে। Today all of us do by our presence here confer glory and hope to the newborn liberty. আজি আমাৰ সকলোবোৰৰ উপস্থিতি ইয়াত আছে আৰু আমি এখন নতুনকৈ জন্ম হোৱা নতুনকৈ স্বাধীনতা পোৱা দেশত আমি আমাৰ উপস্থিতিয়ে গৌৰৱ বোধ কৰাইছোঁ। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. Out of all the experience of an extraordinary human disaster that lasted too long, এটা মানৱ জাতিৰ কাৰণে যোনটো ডিজাষ্টাৰ আহিছিলে, এটা মানৱ জাতিৰ কাৰণে অতি দুখৰ যোনটো সময় আছিলে আৰু সেই সময় অতি দীঘলীয়া আছিলে আৰু সেই সময়ত মানুহৰ যিখিনি কষ্ট এক্সপিৰিয়েঞ্চ কৰিলে সেই সকলোবোৰ আঁতৰাই এতিয়া আমি এটা মানৱীয়তা প্ৰাধান্য দিয়া দেশ গঢ়ি তুলিব লাগিব আৰু আমি সকলো ইয়াৰ ওপৰত গৌৰৱ বোধ কৰিব পাৰিব লাগিব। We who were outlaws not so long ago, আমি যিসকল বৰ বেছি দিনৰ আগলৈকে নহয় মানে খুব কম দিনৰ আগলৈকে বাকী দেশৰ পৰা বিচ্ছিন্ন হৈ আছিলোঁ, হেভ টুডে বিন গিভেন দ্য ৰেয়াৰ প্ৰিভিলেজ, আজি আমাক বিশেষ অধিকাৰ দিয়া হৈছে টু বি হোষ্ট টু দ্য নেশ্যনছ অফ দ্য ৱৰ্ল্ড অন আৱাৰ অ'ন ছইল, বিভিন্ন দেশৰ মানুহক আজি আমি আতিথ্য প্ৰদান কৰিবলৈ বিশেষ অধিকাৰ পাইছোঁ। উই থেংক অল আৱাৰ ডিষ্টিংগুইছড ইণ্টাৰনেশ্যনেল গেষ্ট ফৰ হেভিং কাম টু টেক পজেশ্যন উইথ পিপল অফ আৱাৰ কাণ্ট্ৰি অফ হোৱাট ইজ আফটাৰ অল আ কমন ভিক্টৰী ফৰ জাষ্টিছ, ফৰ পিচ, ফৰ হিউমেন ডিগনিটি। উই থেংক অল অফ আৱাৰ ডিষ্টিংগুইছড ইণ্টাৰনেশ্যনেল গেষ্ট, আমি ধন্যবাদ জনাইছোঁ সকলো আন্তঃৰাষ্ট্ৰীয় অতিথিক ফৰ হেভিং কাম টু টেক পজেশ্যন উইথ, আমাৰ সৈতে একেলগে শামিল হ'বৰ কাৰণে উইথ দ্য পিপল অফ আৱাৰ কাণ্ট্ৰি অফ হোৱাট ইজ আফটাৰ অল আ কমন ভিক্টৰী ফৰ জাষ্টিছ, ফৰ পিচ এণ্ড হিউমেন ডিগনিটি, যিটো এনেকুৱা এটা দিনত আমাৰ সকলোৰে সৈতে একলগ হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ ইণ্টাৰনেশ্যনেল গেষ্টসকলক, আন্তৰ্জাতিক আলহীসকলক, অতিথিসকলক, যিসকলে আমাৰ লগত আজি একলগ হৈছে এনেকুৱা এটা দিন চেলিব্ৰেট কৰিবৰ কাৰণে, যিটো হৈছে জয়। কিহৰ কাৰণে জয়? জাষ্টিছৰ কাৰণে জয়, পিচ শান্তিৰ কাৰণে জয় আৰু হিউমেন ডিগনিটি আৰু মানৱ অধিকাৰৰ কাৰণে জয়। We have at last achieved our political emancipation. আমি অৱশেষত আমাৰ ওপৰত যিখিনি ৰেষ্ট্ৰিকশ্যন আছিলে সেইসমূহৰ পৰা আমি ফ্ৰীডম পালোঁ, অৰ্থাৎ স্বাধীনতা পালোঁ। We pledge ourselves to liberate all our people from continuing bondage of poverty, deprivation, suffering, gender and other discrimination. আজি আমি নিজে শপত লৈছোঁ টু লিবাৰেট, মুক্ত কৰিবলৈ all our people, আমাৰ সকলো মানুহক মুক্ত কৰিবলৈ from continuing bondage of poverty, deprivation, suffering, gender and other discrimination. আজি আমি নিজে শপত লৈছোঁ আমাৰ সকলো মানুহক মুক্ত কৰিবলৈ এই চলি অহা দৰিদ্ৰতা, বঞ্চনা, আন সকলো ছাফাৰিং, লিংগ আৰু বাকী যি ক্ষেত্ৰত বৈষম্যতা আছে সকলোৰ পৰা আমি আমাৰ মানুহখিনি মুক্ত কৰিবৰ কাৰণে শপত গ্ৰহণ কৰিছোঁ। নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি ডেট দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপিৰিয়েঞ্চ দি অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ। এই চেণ্টেন্সটো তোমালোকে ওপৰতো পাইছিলা। চ' ইয়াত মেণ্ডেলাই নিজৰ স্পীচত কৈছিলে যে আৰু কেতিয়াও নহ'ব এই ধুনীয়া মাটিত, এই ধুনীয়া ভূমিত কোনোবা এক বিশেষ জাতি বা বৰ্ণৰ দ্বাৰা আন কোনো জাতি বা বৰ্ণক অপাৰেশ্যন কৰা কেতিয়াও নহ'ব। দি ছান শ্বেল নেভাৰ ছেট অন ছ' গ্লৰিয়াছ এ হিউমেন এচিভমেণ্ট, এনেকুৱা এটা মানৱৰ যিটো জয় হৈছে সেই মানৱৰ জয়ৰ পৰা আৰু কেতিয়াও সূৰ্য অস্ত নহ'ব। লেট ফ্ৰীডম ৰেইন, গড ব্লেছ আফ্ৰিকা, ফ্ৰীডম বা স্বাধীনতাই যাতে আফ্ৰিকাত সদায় শাসন কৰি থাকে আৰু ভগৱানে আফ্ৰিকাক যাতে ব্লেছ কৰে। ইয়াতে আমি আজিৰ আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ইয়াতে তোমালোকে কি ইম্পৰ্টেণ্ট পালা? ইয়াতে ফাৰ্ষ্ট আমি ইম্পৰ্টেণ্ট পালোঁ এপাৰ্টেইড ছিষ্টেমটোৰ কথা, ছেকেণ্ড আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, আৰু মেণ্ডেলাই 30 বছৰ দিন জেলত কটাইছিলে তেওঁৰ এপাৰ্টেইড ছিষ্টেমৰ বিপক্ষে ফাইট কৰাৰ বাবে, আৰু 1994ত আফ্ৰিকাত ডেম'ক্ৰেটিক ইলেকশ্যন হৈ প্ৰথম এজন কৃষ্ণাংগ ব্যক্তি প্ৰেছিডেণ্ট হৈছিলে। আৰু মেণ্ডেলাৰ অট'বায়'গ্ৰাফীখনৰ নাম আছিলে লং ৱাক টু ফ্ৰীডম, আৰু এই লিখনিটো দি ইনগৰেশ্যন খণ্ডৰ পৰা অনা হৈছে। তাৰপিছত আমি পালোঁ সেই যোনটো ইনগৰেশ্যন চেৰেমনি ক'ত হৈছিলে, চেণ্ডষ্টোন এম্পিথিয়েটাৰ ফৰ্মড বাই ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়া। দেন জিনানী তেওঁৰ ডটাৰে তেওঁক একম্পেনি কৰিছিলে সেই দিনটোত, আৰু মিষ্টাৰ ডি ক্লাৰ্কে প্ৰথম শপত গ্ৰহণ কৰিছিলে ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে, থাবো এম্বিকিয়ে ছেকেণ্ড তেওঁ শপত গ্ৰহণ কৰিছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে, আৰু তাৰপিছত নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰিছিলে। আৰু তেওঁ বহুত ধুনীয়াকৈ তাত থকা সকলো ৰাজনীতিবিদ আৰু মুখ্য অতিথিসকলক উদ্দেশ্য কৰি বহুত ধুনীয়াকৈ এটা স্পীচ দিছিলে, আৰু সেই স্পীচটো আমি আজি পঢ়িলোঁ। গতিকে ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। নেক্সট পাৰ্টৰ কাৰণে ষ্টে কানেক্টেড, এণ্ড ইফ ইউ লাইক দ্য ভিডিঅ' কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল, এণ্ড অলছ' হিট দ্য বেল আইকন চ' ডেট নেক্সট ভিডিঅ'বোৰ যেতিয়া মই লৈ আহোঁ তোমালোকে যাতে তাৰ খবৰ পোৱা। Thank you very much.